खेलेंगे भिड़ेंगे जीतेंगे। এই পৃথিৱী এখন ক্ৰীড়াংগন, ক্ৰীড়া হল শান্তিৰ প্ৰাংগণ। মই আজি উপস্থিত আছোঁ দুলীয়াজানৰ নেহেৰু মৈদামত উপস্থিত আছোঁ। অসম গৌৰৱ কেপ্টেইন জিন্তু গগৈ সোঁৱৰণত ভাৰতীয় সেনাই তেখেতৰ সোঁৱৰণত এখন ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিছে। আজি সেই ফুটবল টুৰ্ণামেণ্টখনৰ আজি শুভ উদ্বোধন অনুষ্ঠানটোত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কেপ্টেইন জিন্তু গগৈৰ পিতৃ মাতৃ আছে, তেখেতকো মই দেখুৱাম আৰু এই ফুটবল প্ৰতিযোগিতাখনত কোন কোন আহিছে আৰু কিমান মানুহ হৈছে গোটেইখিনি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিম। लेडीज एंड जेंटलमैन, जोरदार तालियों से स्वागत कीजिए हमारे आज के अतिथियों का। এয়া বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিবলৈ পাইছে হেলিকপ্টাৰত 10,000 ফুটৰ পৰা প্লেয়াৰ্ছ পাইছে ইণ্ডিয়ান আৰ্মি খেলপথাৰত। দুলীয়াজানত আয়োজিত 18 সংখ্যক বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈ বীৰ চক্ৰ বৰ্ণী ফুটবল প্ৰতিযোগিতাৰ আজি এই অনুষ্ঠানত উপস্থিত ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰী, ডিব্ৰুগড় লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ শ্ৰদ্ধেয় ৰামেশ্বৰ তেলী ডাঙৰীয়া, দুলীয়াজান বিধানসভা সমষ্টিৰ মাননীয় কৰ্ম উদ্যোগী বিধায়ক তেৰছ বৰুৱা ডাঙৰীয়া, GOC ইষ্টাৰ্ণ কমাণ্ড লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়া, লেফটেনেণ্ট জেনেৰেল RC তিৱাৰী ডাঙৰীয়া, অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ RC প্ৰশান্ত কি ক'ব, কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল ন? ভাল এই বঢ়িয়া। ভাল আপোনাৰ ৰাইজক কেনেকুৱা লাগিছে? বঢ়িয়া, ভাল লাগিছে। আচ্ছা, থেংক ইউ। ইউটিউবত ভাল লাগিছে দেই, ভাল লাগিছে মানে একদম আহিলো, বহুত ধুনীয়া খেল হ'ব, বহুত ভাল লাগিলে। আৰু অইল ইণ্ডিয়াৰ যৌথ প্ৰচেষ্টাত
ক্ৰিয়েটিভ কেপ্টেইন জিন্তু গগৈ বৰঙী ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। মাত্ৰ 28 বছৰ বয়সতে দেশ মাতৃৰ বাবে আত্মবলিদান দিয়া এই বীৰ সন্তানক জন্ম দিয়া আৰু ডাঙৰ কৰা সৌভাগ্য হৈছিল গোলাঘাট জিলাৰ ৰিটায়াৰ্ড ফ্লাইং অফিচাৰ অভিৰাম গগৈ আৰু শ্ৰীমতী দুৰুপ্ৰভা গগৈ। এনে এজন বীৰ পুত্ৰ লাভ কৰাটো পিতৃ মাতৃৰ বাবে যিদৰে গৌৰৱৰ কথা, দেশৰ বাবেও সিমানে গৌৰৱৰ বিষয়। কেপ্টেইন জিন্তু গগৈ অসীম সাহস, অটল নিষ্ঠা আৰু দেশ প্ৰেমৰ গুণ সম্পন্ন এজন অসাধাৰণ ব্যক্তিৰূপে গঢ়ি তোলাৰ বাবে ইণ্ডিয়ান আৰ্মি আৰু সমগ্ৰ দেশৰ হৈ মই তেওঁৰ পিতৃ মাতৃক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। ব্যক্তিগতভাৱেও মই কেপ্টেইন জিন্তু গগৈক চিনি পাইছিলোঁ। মই যেতিয়া অফিচাৰ ট্ৰেইনিং চেন্নাইত ইনষ্ট্ৰাক্টৰ হিচাপে কৰ্মৰত আছিলোঁ, জিন্তু গগৈ সেই সময়ত কেডেট হিচাপে জইন কৰিছিলে। ট্ৰেইনিঙৰ দিনৰ পৰাই দেশৰ প্ৰতি থকা নিস্বাৰ্থ প্ৰেম আৰু তেওঁৰ ডেডিকেশ্যন তেওঁৰ মুখত স্পষ্টভাৱে দেখা পোৱা গৈছিল। কাৰ্গিল যুদ্ধৰ সময়ত মই শুনামতে জিন্তু গগৈ ছুটীত আছিলে, অথচ যুদ্ধৰ নাম শুনাৰ লগে লগে নিজক সমৰৰ বাবে প্ৰস্তুত কৰি তুলিছিল। প্ৰখ্যাত অসমীয়া কবি হীৰেণ ভট্টাচাৰ্যৰ কথাৰে দেশ বুলিলে নালাগে আদেশ। দেশ মাতৃৰ বাবে জীৱন উৎসৰ্গা কৰা শ্বহীদ কেপ্টেইন জিন্তু গগৈক 1989 চনত 15 আগষ্টত ভাৰত চৰকাৰে বীৰ চক্ৰৰে সন্মানিত কৰে। অসম চৰকাৰেও 2007 চনত বীৰ চিলাৰায় বঁটা আৰু 2018 চনত লাচিত বৰফুকন বঁটাৰে সন্মানিত কৰিছে। কবি হেম বৰুৱাই কোৱাৰ দৰে যি মৃত্যুৱে দহক জীৱন দিয়ে সেই মৃত্যু আত্মাৰ বাবে অবিনিশ্বৰ। সেয়েহে কেপ্টেইন জিন্তু গগৈ উঠি অহা প্ৰজন্মৰ বাবে আজিও প্ৰেৰণা উৎস। মই নৱপ্ৰজন্মক আহ্বান জনাওঁ যে কেপ্টেইন জিন্তু গগৈৰ কৰ্ম, আদৰ্শ, দেশ প্ৰেম আৰু দেশ মাতৃৰ বাবে দেখুওৱা ত্যাগ আপোনালোকে অনুকৰণ কৰক আৰু ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ বৰঙণি আগযোগাওক। এই টুৰ্ণামেণ্টখনত ছিকিমকে ধৰি নৰ্থ ইষ্টৰ 8খন ৰাজ্যই অংশগ্ৰহণ কৰিব লৈছে বুলি মই জানিব পাইছোঁ। এইটো খুব উৎসাহজনক কথা। আশা ৰাখিছোঁ ভৱিষ্যতে এই টুৰ্ণামেণ্টখন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হ'ব সক্ষম হ'ব। মই ভাবোঁ ভাৰতীয় সেনা হিচাপে আমি অকল দেশ মাতৃৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধ নহয়, ইয়াৰ উপৰিও ভাল লাগিছে আহি পাই পেলাই। আৰু ইয়াৰ অনুষ্ঠানসমূহ আপোনালোকে চাওক, উপভোগ কৰক আৰু কেনেকুৱা পাই কমেণ্ট কৰিব। ঠিক আছে, আৰু দাদাহঁতক লগ পাই বহুত ভাল লাগিছে আজি। বাইদেউ শদিয়াৰ পৰা আহিছে, ইয়াত দেৱলতা বা কেনেকুৱা লাগিছে ভাই? কেনেকুৱা কেনেকুৱা চব খাই পাহৰি গৈছো তো, বহুত ইউটিউবাৰ আহিছে যে মানে তাৰ নামটো কি ক'বই নোৱাৰিছো। কি ক'ব? ভাল লাগিছে, খুব এক্সাইটেড। বহুত দিনৰ পৰা শুনি আছো মানে ফুটবল খেলখন হ'ব হ'ব বুলি, আৰু এই তাৰিখটোলৈ আজি আমি সকলোৱে ৰখি আছিলো। আজি আহিলে ফাইনেলি দিনটো আহি গ'ল। একদম খুব এক্সাইটেড, ফূৰ্তি কৰিম, চাম, সকলোৱে এনজয় কৰক। আৰু গৌৰৱ কাই নমস্কাৰ। কেনেকুৱা লাগিছে? বৰ মজা লাগিছে দেই, ইমান ধুনীয়া খেল এখন চাব পাব দিয়া। আৰু আজি মানে কেইটামান নেতাসকলক দেখিছোঁ, প্ৰাইজৰ পৰা ডাইৰেক্ট নামি আহিছে, সেইটো দেখিছোঁ। বিশেষকৈ এতিয়া বৰ্তমান আৰ্মীসকলৰ বেজ যোনটো হয় সেইটো দেখাই চাই আছোঁ। নিজ চকুৰে চোৱা এটা অভিজ্ঞতা আজি পাইছোঁ। আৰু টিভিতে চাই থাকোঁ, টিভিত দেখা হয়। আৰু আজি খেলখন যিখন হ'ব, খেলখন খুব ধুনীয়া অভূতপূৰ্ব হ'ব। খেলখনো ইউনিক হ'ব, খেলখন আজি ইউনিক হ'ব। আৰু আজি ৰাইজৰ খুব ধুনীয়া সঁহাৰি। আজি নাই বুলি ক'লেও প্ৰায় 2-3 লাখ মানে মানুহ আহিছে। আজি বহিবৰ কাৰণে ঠাই নোযোৱা হৈছে, তেনেকুৱা আজি মানুহ হৈছে। খুব ধুনীয়া হৈছে খেলখন, আৰু আপোনালোকে চাই যাব, আমাৰ বন্ধুৱে দেখাই যাব। আৰু আজি আৰম্ভণি হৈছে কেপ্টেইন জিন্তু গগৈৰ সোঁৱৰণি আজি ফুটবল মেটচখন। ইয়াৰ পৰা আৰু কণ্টিনিউ আৰু আপোনাৰ 15-20 দিন খেলখন হ'ব, আৰু ক'ত ক'ত হ'ব আপোনালোকে এই বন্ধুৱে দেখাই যাব। আপোনালোকক লিষ্টখন দি দিব, আপোনালোকে চাব পাৰিব সকলোতে খেল। আৰু ভণ্টি দুগৰাকীমান আছে, এয়া কি ক'ব? কৃষ্ণা ভণ্টি, মানৱী, এয়া কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। একেলগে বহুতখিনি ইউটিউবাৰ গম পাইছোঁ। হয়, আজি অসমৰ প্ৰায় ক'ব গ'লে আপাৰ আছামৰ গোটেইখিনি আহিছে, হয় নাই? চবকে লগ পাই ভাল লাগিছে। আৰু জিন্তু গগৈ খেলো ইয়াত কিন্তু ফুটবল খেলি কিবা দৌৰজন উৰিছে। এখন খালে বিয়া কি কবি? কি কি দেখিলে? বিয়া
কি ক'বা কৈ দিয়া বহুত ভাল লাগিছে ইয়াত আহি পিনে ভাল লাগিছে পেৰাচুট লেণ্ডিং চালোঁ তাৰপিছত দেখিলোঁ পেৰেড হৈ আছে কিবা কিবি হৈ আছে মজা লাগিছে তাৰমানে আৰু এতিয়া মানে জাষ্ট আৰম্ভ হৈছে ৰাতি খেল আছে ফুটবল খেলখন ফুটবল খেলখন সন্ধিয়াৰ পৰা হ'ব আৰু বহুতকেইজন কেপ্টেইন জিন্তু গগৈ ছাৰৰ মাক দেউতাকো আহিছে शहीदों की चिताओं में लगे हुए हर बरस मेले वतन पर मरने वालों का यही अब आपके सामने आ रहे हैं आत्मविश्वास से भरे हमारे सभी कप्तान जोरदार तालियों से इनका स्वागत कीजिए। ये सभी युवा खेल भावना के ध्वजवाहक हैं। ये सभी खेल के प्रति सकारात्मक ऊर्जा और प्रतिबद्धता से ओतप्रोत है। कृपया इन सभी के चेहरों को गौर से देख लें क्योंकि इनमें से कुछ बहुत जल्दी देश का नाम अंतर्राष्ट्रीय स्तर तक आप सभी से अनुरोध है कि अपनी मोबाइल की फ्लैश लाइट ऑन कर दीजिए। एक जीरो से आगे सिक्किम की टीम और फिर से सिक्किम के खेमे में गेंद पास किया 15 नंबर को অনুষ্ঠিত হয়েছে ফেব্রুয়ারি 15 তারিখৰ পৰা 22 ফেব্ৰুৱাৰী অন্তিম দিনা ফাইনেল মেচ এইখন খেলপথাৰত খেলোৱা হ'ব। কাকপথাৰৰ 11 নম্বৰ প্লেয়াৰ সুন্দৰ খেলুৱৈ বল পাছ কৰিলে কিন্তু বল ল'বলৈ সক্ষম নহয় কাকপথাৰ খেলুৱৈ। ছিকিমৰ খেলুৱৈসকলে বল লৈ ইয়াত পৰি গৈ আছে ইতিমধ্যে অন্তিম দিনা ফাইনেল মেচ